মূলাইটো লৈ আমাৰ মূলাই এটা সেই গুৰ বজাৰ কৰিছে বাকী এখেতে পাণৰ ঠাই বিজনেছ পাণ বিচাৰি আছে অথনিৰ পৰা 7 লাখ টকীয়া খৰচ বেঙেনা কেইটামান ওলমি ওলমি গৈ আছে ৱেলকাম টু মাই ইউটিউব চেনেল আৰু আমি আছোঁ এতিয়া খানাপাৰাত হৈ আছে এতিয়া আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলা হৈ আছে চ' আপোনালোককো অকণমান দেখাই দিওঁ চাই থাকক ভিডিঅ'টো এতিয়া আমি কৰিছোঁ এণ্ট্ৰি এইবোৰ পুৰা ফাৰ্ষ্টতে দেখিছোঁ অৰ্কিড ইয়াতে আছে আচলখিনি এই বেঙেনা কেইটামান ওলমি ওলমি গৈ আছে এফালে পাৰ্থ পুৰা ফটো তোলাত ব্যস্ত গোটেই ফুল ফুলি আছে ইয়াতে এইফালে আছে গোটেইখিনি বনচাই এজোপা চাগে কি গছ জানো তেতেলী গছ এইবিলাক গোটেই বনচাই এজোপা হৈছে 7,000 টকা 7 লাখ টকীয়া এজোপা আহিছে বোলে সেইজোপা চাবলৈ যাবলৈ মন গৈছে একদম পুৰা ফৰেষ্ট বনাই দিছে পাৰ্থ অকল গোন্ধ থকা হেৰিয়তে থাকে লাগিলে সেইজোপা টেঙাই নহওক কিয় লৈ লওক বহুত দাম খালি গছবিলাকত কঁঠাল এবাৰ ৰুই লওঁগে ব'ল গুৱাহাটী নহ'লে খাবলৈ পানে কঁঠাল লৈ লৈছোঁ চল এইখন গোটেই টাবেই টাব ওলাইছে এইফালে কচু চচু কি লৈ ল আৰু কেলৈ ফেঞ্চি যাব লাগিব এই এনেকুৱা ট্ৰেক্টৰখনো লৈ হাল বাই পিনি এইবাৰ আকৌ পাৰ্থ ইয়াতে আহি গ'ল কাৰণে কি কৰ কিমান এইটো কিমান ময়ো ভোটজলকীয়া ল'ব আৰু ল'ব আহি আছে ভোটজলকীয়া দাদা ভোটজলকীয়া দিয়ক ভোটজলকীয়া দিয়ক অঁ লৈ ল মূলাইটো লৈ শুনিছে নাই আমাৰ মূলাই এটা সেই গুৰ বজাৰ কৰিছে বঢ়িয়াকৈ বাকী এখেতে পাণৰ ঠাই বিজনেছ পাণ বিচাৰি আছে অথনিৰ পৰা পাণ পোৱা নাই এজনেতো একদম পুৰা ভিডিঅ' বনাই আছে এই পাণ ইমান পাণ খাই ভাল পায় পাণৰ ঠাই ৰহস্য এটা আছে ন বহুত ডাঙৰ ৰহস্য আছে ইয়াতে পলুৱে লাগি আছে পলু পৰা অঁ ইয়াতে চুম গছ পলু লাগি এফালে সূতা ওলাই গৈছে নহয় তই নেমু চেমু তই সেই কৃষি উদ্যানত আহি পিনে বজাৰ কৰে নেকি এতিয়া এনেকৈ গছ পুলি কিনিব লাগে হয় নাই আমাৰ আকৌ কৃষি হেৰিত আহি পিনে কৃষি এক্সিবিশ্যনত আহি পিনে কি কিনিছে নেমু কিনিছে চব্জি বজাৰত পোৱাটো
জম লাখুটিৰ পৰা আদি কৰি চব আছে এইটো জম লাখুটি আৰু এইডাল কচুডালটো কচু গছজোপা ফুলপতি গোটা আছে এটাই গুঠিব আছে এটাই গুঠিছেগৈ ফটকাই পিনে গুঠি আছেগৈ এই জলকীয়াজোপা এই যে টাবৰ জলকীয়া দিছে টাবতে কেনেকুৱা জলকীয়া লগাইছে এইফালে গোটেই ট্ৰেক্টৰ JCB কিবা কিবি মুঠতে খেতি কৰিবৰ কাৰণে দৰকাৰ হোৱা বস্তুখিনি আছে আৰু এইফালে নাচাওঁগৈ এইটো ড্ৰেগন ফ্ৰুট ফুলটোহে ওলাইছে ছিঙিয়ে আছে আৰু দেখিলোঁ ময়ো লৈছোঁ এইগাল কিবা কিবি খোৱা বস্তু মই খোৱা বস্তু নাখালে খালে এইফালৰ পৰা এইফালে গোটেইখিনি এনেকৈ কেনেকৈ চিষ্টেমত পানী চানি দিব পাৰি এইবিলাক গোটেই মাছৰুম গোটেই হা আমাৰ এইফালে লৈছে মাছৰুম আধা কেজি এতিয়া আকৌ আমি এইটো চাইডে আহিছোঁ ঐ এইজোপা ইমান ডাঙৰ বহুত ডাঙৰ হয় এইজোপা এইজোপা 7 লাখ টকীয়া গছ গোটেই অৰণ্যৰ মাজত সোমাই থকা যেন লাগিছে ইমান ভাল লাগিছে এইটো লগ কৰি থৈছে চব লগ ষ্টাইলৰ কৰি থৈছে এইডাল টাবৰ সৈতে এইটো ল'বলৈ হ'লে ঘৰত গৈ থৈ আহিবগৈ লাগিব এইজোপা একদম বৰ ষ্টাইলত বনাই দিছে গোটেই বাগান ভেলিয়া ইহঁতি মানে অকল ফটো মাৰিব পাৰিছে আৰু ইমান কালাৰ আছে ভেৰাইটিজ আছে বাগান ভেলিয়া ফুল চুল চব চালোঁ চাই বৈ এতিয়া ভক্ষণ কৰিবৰ কাৰণে আহি আছোঁ আৰু এইখিনি গোটেইখিনি ভক্ষণ হয় আমি এতিয়া যাম মাজুলী আমি ধুনীয়াকৈ চালোঁ খালোঁ এতিয়া খাই বৈ বস্তু চস্তু বজাৰ কৰিলোঁ কিবা কিবি আৰু গোটেইখনৰ হাতত টোপোলা ফুলপুলি চুলপুলি চব ল'লোঁ আৰু আজিলৈ গৈ থাকোঁ নেক্সট ব্লগত লগ পাম আপোনালোকৰ সকলোকে যিসকল চেনেলৰ নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আজিলৈ আহোঁ বাই বাই